আজি মই বনাম মাছৰ তৰকাৰী। মাছৰ তৰকাৰী বনাওঁতে আজি আমাক কি বস্তুৰ প্ৰয়োজন হ'ব প্ৰথমতে চাই লওঁ আহক। এয়া লৈছোঁ মই আদা নহৰুৰ পেষ্ট, এয়া পিঁয়াজখিনি মই ভেজিটেবল চপাৰতে চপ কৰি লৈছোঁ। আপোনালোকে ইচ্ছা কৰিলে মিক্সাৰ গ্ৰাইণ্ডাৰত পেষ্ট বনাই ল'ব। এয়া বিলাহীও তেনেদৰে চপ কৰি লৈছোঁ। এয়া লৈছোঁ কোকোনাট মিল্কটো মই নিজেই বনাই লৈছোঁ। নাৰিকল কেইটুকুৰামান মই মিক্সাৰ গ্ৰাইণ্ডাৰত দি পেষ্ট বনাই লোৱাৰ পাছত এই পেষ্টখিনিৰ পৰা যিখিনি ৰস ওলায় সেয়া মই চাকনিৰে চাকি লৈছোঁ। এয়া লৈছোঁ হালধি, গৰম মছলা, জিৰা ধনিয়া, নিমখ, ৰেড চিলি পাউডাৰ আৰু এয়া মিঠাতেল। এতিয়া মাছখিনিত নিমখ হালধি লগাই সানি ল'ম। এয়া মাছখিনিত মই এতিয়া দিছোঁ নিমখ অকণমান, ৰঙা জলকীয়া গুড়া অকণমান আৰু এয়া হালধি। এতিয়া মাছখিনি আমি দুইটা চাইডে সানি ল'ম। এয়া এনেদৰে মই মাছখিনি দুইটা চাইডে সানি ল'লোঁ নিমখ হালধিবিলাক। এতিয়া এইখিনি 20 মিনিট সময় মেৰিনেট কৰি ৰাখিম। তেল গৰম হৈ গ'ল, এতিয়া আমি ইয়াতে মেৰিনেট কৰি ৰখা মাছকেইবিধ দি দিম। এয়া মাছকেইপিচ দি দিলোঁ। এতিয়া মাছখিনি এটা ছাইড সিজাৰ পাছত লুটিয়াই দিম। মাছখিনিৰ এটা ছাইড হাফ ফ্ৰাই হ'ল, সেয়া মই লুটিয়াই দিছোঁ। এতিয়া মাছখিনি আনটো ছাইড সিজালৈকে অকণমান সময় ফ্ৰাই কৰি থাকিম। সেয়া মাছখিনি দুইটা ছাইডে ফ্ৰাই হৈ গ'ল। এতিয়া মই মাছখিনি উলিয়াই ল'ম। তেল গৰম হৈ গ'ল, এতিয়া পিঁয়াজ দি দিম। এয়া পিঁয়াজখিনি দিয়াৰ পাছত পিঁয়াজখিনি এবাৰ এনেকৈ লৰাই দিম। এতিয়া ইয়াতে আদা নহৰুৰ পেষ্ট আধা চামুচ দি দিলোঁ। এতিয়া এইখিনি আকৌ ভালদৰে লৰাই মিক্স কৰিম। এনেদৰে মিক্স কৰাৰ পাছত অকণমান সময় পিঁয়াজখিনি সিজাই থাকিম। অকণমান সময় পিঁয়াজখিনি সিজাৰ পাছত এয়া সিজিলে, এতিয়া ইয়াতে মই বিলাহী দি দিছোঁ। এতিয়া এইখিনি আকৌ ভালদৰে লৰাই মিক্স কৰি ল'ম। এনেদৰে মিক্স কৰাৰ পাছত এতিয়া ইয়াতে মই দিছোঁ হালধিৰ গুড়া, ইয়াত দিছোঁ ৰঙা জলকীয়া গুড়া, নিমখ মই সোৱাদ অনুযায়ী দিছোঁ, ইয়াত দিছোঁ জিৰা ধনিয়া গুড়া। এতিয়া এইখিনি আকৌ ভালদৰে লৰাই মিক্স কৰি ল'ম। ভালদৰে লৰাই মিক্স কৰি লোৱাৰ পাছত বিলাহীখিনি সিজিবৰ বাবে অকণমান সময় মিডিয়াম ফ্লেমতে সিজাই থাকিম। এয়া 5 মিনিটমান সময় বিলাহীখিনি সিজাই থকাৰ পাছত এয়া বিলাহীখিনি ভালদৰে সিজিলে, এতিয়া আমি ইয়াতে এড কৰিম কোকোনাট মিল্ক। এতিয়া এইখিনি আমি আকৌ ভালদৰে লৰাই মিক্স কৰি ল'ম এবাৰ। এনেদৰে মিক্স কৰি লোৱাৰ পাছত আমি ইয়াতে পানী এড কৰিম। এতিয়া আকৌ এইখিনি ভালদৰে লৰাই মিক্স কৰিম। এনেদৰে মিক্স কৰি লোৱাৰ পাছত অকণমান সময় ঢাকনিৰে ঢাকি ৰাখি উতলাই থাকিম। এয়া গ্ৰেভিটো হৈ গৈছে অলৰেডি। এতিয়া আমি ইয়াতে ফ্ৰাই কৰি ৰখা মাছৰ পিচকেইটা দি দিম। এতিয়া দিম ইয়াতে গৰম মছলা 1 চামুচ। এয়া মছলা দিয়াৰ পাছত মছলাখিনি মাছত লাগিবৰ বাবে মই এনেদৰে হেতাই এবাৰ লৰাই দিছোঁ। এতিয়া এইখিনি উতলিবৰ বাবে ঢাকনি ঢাকি ৰাখি গেছটো কম ফ্লেমত দি অকণমান সময় উতলাই থাকিম। এয়া মাছৰ গ্ৰেভিটো ডাঠ হৈ গ'ল। এতিয়া আপোনালোকক ওলাই দেখুৱাৰ আগতে মই ধনিয়া পাত অকণমান দি দিছোঁ, মান ধনিয়া। এয়া আজি মই বনালোঁ মাছৰ তৰকাৰী। যদি আপোনালোকে আজিৰ এই ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক কৰিব, কমেণ্ট কৰি জনাব ৰেচিপিটো কেনেকুৱা পালে। আৰু যিসকল বন্ধু বান্ধৱীয়ে আজি মোৰ এই চেনেলটোলৈ নতুনকৈ আহিছে তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা বেল আইকনটো ক্লিক কৰি অল কৰি ল'ব, যাতে মই আগলৈ কোনো ধৰণৰ ভিডিঅ' আগবঢ়াওঁ আপোনালোকে ন'টিফিকেশ্যন পাব পাৰে। ধন্যবাদ।